আপোনালোকে দেখিবলৈ পাইছে এইখনেই সেইখন টাইকোৱাণ্ডো বিখ্যাত খেল যিখন ঢালাজান খেলপথাৰৰ মাজত হৈছে ইয়াত খেল চলি আছে আপোনালোকক মই দেখুৱাই আছোঁ Right. পৰৱৰ্তী খেলখন সাজু হৈ থাকিব সুৰজকান্ত বক্সি তিতাবৰ লুকেশ্বৰ উজ্জ্বল মুৰ্মু লুকেশ্বৰ নকাছাৰী আপোনালোকে দেখিবলৈ পাইছে যিখন টাইকোৱাণ্ডো কম্পিটিশ্যন হৈছে ৰুদ্ধদা সেই যিখিনি খেলুৱৈ আছিলে সেই খেলুৱৈখিনিয়ে পূৰা অতি দৰপে প্ৰেক্টিছ কৰি থকা দেখা পোৱা গৈছে আপোনালোকে ইয়াত সুন্দৰকৈ দেখিবলৈ পাইছে খেলুৱৈসকলে সম্পূৰ্ণৰূপে প্ৰেক্টিছ কৰি আছে $37 kg final খেল মনজিতা কর্মী ব্লুটেজগার্ড গতিকে মোৰ ভিডিঅ'টো ইমানেই ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছে
সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি উপকৃত কৰিব বুলি মই আশা কৰিছোঁ আৰু কাষতে থকা বেল আইকনটো দবাই দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।